ৰাইজসকল এতিয়া বাজিছে 9:10 আমি আহিছো মানে নলবাৰী ৰাস চাব মোৰ লগত আহিছে আমাৰ দিব্যা আহিছে আৰু দাদাৰ নাম কি আছিল মনোজ দাস আমি তিনজনে মানে বাইক লৈ আছো আখান বাইকত তিনজন আছো নলবাৰী গৈ আছো মানে ৰাস চাব তো আপোনালোকে চাই ৰক ভিডিওটো লাষ্টলৈকে কত কি দেখাব পাৰো চেষ্টা কৰিম বাৰু ৰাইজসকল এৰ পৰাই গেট দি দিছি একদম হাইৰ পৰা নামাৰ লগে লগে বাকি আর দে আর নলবাৰী জিন্দাবাদ তো গাইজ আমি এতিয়াতে ৰখি আছো মানে তাতে পুলিচ দেখছি না পুলিচ আছে তিনটা আছো না আমি তিনটাক ধরবেও পারে ও দিব্যা কি করবি এতিয়া কি কৰিম নাযাওঁ নেকি হ্যাঁ নাযাওঁ নেকি ৰাস্তা কি করবি ভাই কি কৰ এতিয়া দে আর দেখা যাব কি কি তিনটা গেল এখন তো কি কৈছা এখন তিনটা গেল তিনটা গেল মানে ভয় লাগছিল নাকি হৈ লাগব ফাইন খাবৰ ইচ্ছা নাই মানে ভাল মনোজ দা ভয় লাগছিল না এই চিগাৰেট খাইছো ভাল মোক আৰু কিমান দূৰ আছে আৰু বেছি দূৰ নাই হে মানে কিলোমিটাৰ তো গাইজ কি হল মানে আমি তিনজনে আহি থাকান্তে পুলিচ গীতে দেখা পালো না আমি দুজনে নামি দিলো মনোজ দা আৰু মই দিব্যা একলা আহি গেলাক মানে খোজকাঢ়ি আহি গেলো দিব্যাক হেলমেট গীতে গোটাই দিহে পাইছো দিব্যা কৈছি তহঁতে হেলমেট গীতে হাতত লৈ আহ খোজকাঢ়ি পেলাই হেলমেট গীতে মাৰি আমাক কব ইমান চেফটি তহঁতে বাপৰে বাপ ৰাইজসকল কি ধুনীয়া ৰঙা নীলা লাইটেৰে সুন্দৰকৈ সজাই পৰাই তুলিছে মানে কি মজা লাগিছে চাওক না দিব্যা কি কম ৰে মজা দিব্যা কি কেনে লাগিছে ও দিব্যা কত উঠছি নাকি ইয়াতে কত কত উঠছে না দিব্যা পোষ দি দিব্যা পোষ দি পোষ সকল এইবাৰ ৰাস দুটা খণ্ডত বিভক্ত কৰা হৈছে ৰেল লাইনৰ ই পাৰে আৰু সি পাৰে দুটা পাৰে মানে তো চব দেখুৱাবলৈ চেষ্টা কৰিম বাৰু ই পাৰে সি পাৰে মানে চাৰিওফালে তাৰ আগতে চাই লওক মানে এইটো হৈছে মেইন মূৰ্তি তো ৰাধা কৃষ্ণ ৰাসলীলা ৰচাই আছে তো এনেকুৱা বহুত মূৰ্তি আছে তো দেখুৱাবলৈ চেষ্টা কৰিম বাপৰে বাপ জুনি আছে শুনি ফটো মাৰছি চেলফি মাৰছি দে আৰু তো এনেকুৱা ইলেক্ট্ৰিক মূৰ্তিও বনাইছে বহুত কেইটা তো এইটো এটা বনাইছে সুন্দৰকৈ বনাইছে কি ধুনীয়া লাগিছে ওপৰত মানে এনেকৈ লেখাই আছে পঢ়ি চালি গম পায় আৰু দিব্যা কি লবি কি বস্তু মজা লাগব লো এইটো চৰাই ন এটা দেখালে হ'ব না এটা দেখালে পইচা দিছো স্বচ্ছ ভাৰত না লাগিলে ল'ব আৰু লাগিলে ল'ব মজা দিব এনে দিয়ে পইচা নালাগে স্বচ্ছ ভাৰতৰ মনা দিব ল যদি দিব্যা তই কি কৰিবি এই বস্তুটো নিকিনে কি কৰিবি আলে থবি এইটো চিন নলবাৰীৰ ৰাসৰ ন কি কৈছা ৰাসৰ এটা চিন লৈ যায় ৰাসৰ চিন লৈ ল'লা দিব্যাই মই গম পোৱাৰ পৰাই মানে ইয়াতে নলবাৰীৰ ৰাস এইখিনিতে সকলোবোৰ হৈছিল আৰু এইখিনিতে সকলোবোৰ মানে চাৰ্কি টাৰ্কি আছিল এইবাৰ মানে ইয়াতে কেইখনমান গ্ৰন্থমেলাৰ দোকান আছে আৰু বাকী চাৰ্কি টাৰ্কি চব চকৰি তকৰি মানে সিফালে গৈছে তো ৰাইজসকল এইবাৰৰ ৰাসটো মানে বহুত ডাঙৰ কৰিছে অইনবাৰতকৈ বহুত ডাঙৰ কৰিছে দোকান পাহাৰৰ পৰা আদি কৰি সকলোবোৰ মানে তো আমি আহি পোৱাৰ লগে লগে আহি গ'ল ট্ৰেইন মানে কেনেকুৱা ভিৰ হৈছে মানে চাওক তো এনেকৈ ৰাস চাক চাই বাইক চাইক পাৰ্কিঙৰ পৰা উলিয়াই ঘৰলৈ গৈ থাকোঁ এতিয়া মানে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া এনেকুৱা ভিডিঅ' পাই থাকিবা তো আজিলৈ দিছোঁ বাই বাই